হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? সকলো নিশ্চয় ভালে কুশলে আছে। এয়া লিপিছ ডায়েৰী আৰু মই লিপি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ', এটি নতুন ৰেচিপি। আৰু আজিৰ ৰেচিপিটো কি আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে। গতিকে পলম নকৰি আহক আগবাঢ়ি যাওঁ ৰেচিপিটোৰ মাজলৈ। আৰু আগবঢ়াৰ আগমুহূৰ্তত ক'ব বিচাৰিছোঁ, যদিহে আপুনি মোৰ চেনেলটোত নতুন তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। যদি মোৰ ভিডিঅ'সমূহ ভাল পায় আপোনালোকে কমেণ্টত জনাব কেনেকুৱা পালে, আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নটিফিকেশ্যনৰ আপডেটছসমূহ আপোনালোকে পাই থাকে, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহক আগবাঢ়ি যাওঁ ভিডিঅ'টোৰ মাজলৈ। এতিয়া কেৰাহী এখনত অকণমান ঘি গৰম হ'বলৈ দিছোঁ। অকণমানে ঘি লৈছোঁ। ঘিখিনি মেল্ট হোৱাৰ পাছতে ইয়াত মই অকণমান গাখীৰ দি দিম। আৰু যিহেতু এয়া মিল্ক পাউডাৰৰ পেৰা হয়, গতিকে খুব কম সময়তে হৈ যোৱা এটা ৰেচিপি হয়। আপোনালোকে ট্ৰাই কৰিব পাৰে আৰু খাবলৈ বিৰাটেই সোৱাদ হয়। এতিয়া মই ইয়াত গাখীৰখিনি অকণমানকৈ ঢালি দিম। বৰ্তমান সময়ত অকণমান গাখীৰ ব্যৱহাৰ কৰিছোঁ। পিছত যদি প্ৰয়োজন বোধ হয় তেতিয়াহ'লে মই আৰু অকণ গাখীৰ ইয়াত এড কৰি দিম। আৰু যিহেতু মই অকণমানেই বনাম, গতিকে সেই অনুপাতে মই সেই পৰিমাণৰে উপকৰণ ব্যৱহাৰ কৰিছোঁ। যদিহে আপোনালোকে সৰহকৈ পেৰা বনাব বিচাৰিছে তেতিয়াহ'লে উপকৰণৰ পৰিমাণসমূহ আপোনালোকে বঢ়াই দিব পাৰে নিজৰ অনুপাতে। অকণমান এতিয়া মই মিল্ক পাউডাৰ ইয়াত এড কৰিছোঁ আৰু ভালদৰে এইখিনি এতিয়া লৰাই দিম। গেছৰ জুইটো ল' টু মিডিয়াম ফ্লেমত ৰাখিব আৰু ভালদৰে একেলেঠাৰে লৰাই থাকিব। এইটো আপোনালোকে লক্ষ্য কৰিব যাতে তলত লাগি নধৰে কেৰাহীত, কাৰণ কেৰাহীত লাগি ধৰিলে ইয়াত এটা ক'লা ক'লা পুৰা ধৰণৰ হৈ যায়। গতিকে যাতে কেৰাহীটোত লাগি নধৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু ভালদৰে লৰাই থাকিব যেতিয়ালৈকে এইখিনি ডাঠ হৈ নাহে অকণমান। আৰু কালাৰ এটা আহিছে, খুব সুন্দৰ কালাৰ এটা, পেৰাৰ কালাৰটো আহি গৈছে। এতিয়া মই ইয়াত ঘৰতে কৰা চুগাৰ পাউডাৰ দিছোঁ। আপোনালোকে ঘৰতে কৰি ল'ব পাৰে, চুগাৰ পাউডাৰ ৰেডি কৰিব পাৰে। চেনিখিনি মিক্সিত পিচি ল'ব আৰু এনেদৰে গুড়ি কৰি লৈ ল'ব। আৰু যদিহে আপোনালোকে বজাৰতো উপলব্ধ থাকে গুড়ি পাউডাৰ চেনি, সেয়াও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ইয়াত অকণমান গাখীৰ দিলোঁ মই, অকণমান প্ৰয়োজন হৈছে বাবে। আৰু এতিয়া ভালদৰে পুনৰ এইখিনি আটাইখিনি লৰাই দিম। আৰু একেবাৰে সহজ আৰু খুব সময়তে একেবাৰে 5-6 মিনিটতে হৈ যাব পৰা এটা ৰেচিপি হয়, এটা মিঠাই পেৰা। এই দেখিবলৈ পাইছে লাহে লাহে আমাৰ এইখিনি ডাঠ লাগিবলৈ ধৰিছে, কালাৰটো খুব সুন্দৰ হৈ আহিছে। আৰু এইখিনি এতিয়া লৰাই দিম। হাতেৰে অকণমান তুলি চাম, যদি আঠা আঠা হৈছে, যেতিয়া বান্ধ খাবলৈ ধৰিব লাৰুৰ দৰে আপোনালোকে চাব, তেতিয়া ইয়াক জুইৰ পৰা নমাই দিম। এয়া মই আপোনালোকক দেখুৱাই দিছোঁ অকণমান, সেয়া চাওক খুব সুন্দৰকৈ বান্ধ খাই গৈছে, তাৰমানে এইখিনি আমাৰ হৈ গৈছে। এতিয়া ইয়াক জুইৰ পৰা নমাই এখন প্লেটত আমি উলিয়াই ল'ম আৰু ঠাণ্ডা হ'বলৈ অকণমান থৈ দিম। ঠাণ্ডা হ'বলৈ থৈছোঁ আৰু এয়া এতিয়া অকণমান ঠাণ্ডা হৈ গৈছে দেখিছে। আৰু মই পুনৰ দেখুৱাই দিছোঁ, খুব সুন্দৰকৈ লাৰু হৈ গৈছে। এতিয়া আমি এইকেইটা পেৰা আকাৰত দিব পৰা হৈ গৈছোঁ। চ' এতিয়া আমি পেৰাকেইটা এটা এটাকৈ ৰেডি কৰিম। তাৰ লগতে এইখিনি ভালদৰে এতিয়া মঠি ল'ম। আপোনালোকে সৰহকৈ ল'ব পাৰে। আপোনালোকে দেখিছিলে মই কিমানখিনি পৰিমাণৰ সামগ্ৰী ব্যৱহাৰ কৰিছিলোঁ, গতিকে সেই অনুপাতে আপোনালোকে কৰি চাব পাৰে। নতুবা সৰহকৈ যদি বনাব বিচাৰিছে পৰিমাণটো আপোনালোকে বঢ়াই দিব পাৰে। খুব বেছি মঠিব নালাগে, সাধাৰণভাৱে অকণমান মঠি ল'লেই হ'ল, যাতে আমি পেৰাকেইটা ভালদৰে বনাব পাৰোঁ। এতিয়া মঠা হৈ গ'ল। এতিয়া মই পেৰাকেইটা লাহে লাহে বনাবলৈ আৰম্ভ কৰি দিওঁ। আৰু খাবলৈ একেবাৰে হোটেলৰ পেৰাৰ দৰে সোৱাদ হয়। আৰু আচলতে আপোনালোকে যদিহে চেনি বহুত বেছি মিঠা খাই ভাল পায় তেতিয়াহ'লে চেনিৰ গুড়িৰ পৰিমাণটো আপোনালোকে বঢ়াই দিব পাৰে। সাধাৰণতে পেৰাত বহুত বেছি মিঠা নাথাকে ৰসগোল্লাৰ দৰে, তথাপি অকণমান মিঠা দিছোঁ মই। আৰু এতিয়া ইয়াত দেখিছে হাতৰ তলে লাৰু কৰি লৈছোঁ। আৰু এতিয়া অকণমান চেপেটাই দিম হাতৰ তলিৰে, যাতে আপোনালোকে লক্ষ্য কৰিব যাতে ভাঙি নাযায় লাৰুটো। আৰু এতিয়া ইয়াত ভালদৰে আঙুলিৰে যিটো পেৰাত থাকে মাজত ফুট এটা কৰি দিম। আৰু এনেদৰে খুব সহজভাৱে একেবাৰে কম সময়ৰ ভিতৰতে আমাৰ মিল্ক পাউডাৰৰ পেৰা ৰেডি হৈ যাব। এনেদৰে মই আটাইকেইটা পেৰা ৰেডি কৰি ল'ম। আপোনালোকে আকাৰকেইটা আপোনালোকৰ অনুযায়ী আপোনালোকৰ ইচ্ছামতে ল'ব পাৰে। আৰু এনেদৰে পুনৰ দেখুৱাইছোঁ, হাতৰ তলিত ৰাউণ্ড কৰি লৈছোঁ। আৰু এতিয়া অকণমান চেপেটা কৰি ল'ম আৰু তাৰপাছত পুনৰ আঙুলিৰে এটা হেঁচা দি দিম।
মাছ ভাগতে পেৰা আকাৰত আৰু হৈ যাব আমাৰ আটাইকেইটা পেৰা ৰেডি এয়া দেখিবলৈ পাইছে পুনৰ দিছোঁ মই এতিয়া হাতেৰে অকণমান দিম খুব বেছি পাতল নকৰিব কিন্তু আপোনালোকে পেৰাকেইটা যিহেতু আপোনালোকে নিশ্চয় পেৰাৰ আকাৰটো দেখিছেই গতিকে সেই অনুপাতে লৈ ল'ব পাতল কৰিলে এইটো পেৰা নহ'বগৈ আপোনালোকক মই দেখুৱাই দিছোঁ চাওক এইখিনি মোটা হৈ আছে গতিকে সেই অনুপাতে আপোনালোকে কৰিব যদি ডাঙৰ আকাৰ কৰিব বিচাৰে ডাঙৰ কৰি ল'ব এয়া চাওক আমাৰ মোৰ আটাইকেইটা পেৰা ৰেডি হৈ গৈছে দেখিবলৈও ধুনীয়া হৈছে আৰু খাবলৈ একেবাৰে হোটেলৰ বজাৰৰ পেৰাৰ দৰেই হয় খাবলৈ বিৰাটেই সোৱাদ লগা হয় একেবাৰে সহজতে ৰেডি কৰিব পৰা এটা মিঠাই হয় আৰু যিহেতু এতিয়া বজাৰত যাবও ভাল নালাগে হোটেলত তেনেদৰে বস্তু খাবও ভাল নালাগে যিহেতু কৰোনা ভাইৰাছৰ সংক্ৰমণ হোৱাৰ ভয় আমাৰ সকলোৰে মাজত এতিয়া আছেই গতিকে এনেদৰে আপোনালোকে ঘৰতে মিঠাই বনাই ইয়াৰ জুতি ল'ব পাৰে আৰু কোনোবা যদি আপোনালোকৰ ঘৰলৈ এইখিনি সময়ত আহে তেতিয়াহ'লে আপোনালোকে ঘৰতে মিঠাই বনাই আলহীক আপ্যায়ন কৰিব পাৰে আশা কৰিছোঁ আজিৰ ভিডিঅ'টি আপোনালোকে চাই ভাল পালে বুলি যদিহে ভাল পাইছে লাইক এটা কৰি দিব কমেণ্টত জনাব কেনেকুৱা পালে মতামতসমূহ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নটিফিকেশ্যনৰ আপডেটসমূহ পাই থাকে এতিয়ালৈ আহিছোঁ ধন্যবাদ